हेलो एवरीवन नमस्कार सकलोके पुনৰ এটি নতুন ভিডিঅ'লৈ মই অনুপমই আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিও এটা ভিডিঅ' লৈ আহিছো আৰু আশা কৰো আপোনালোক সকলোৰে খবৰ ভাল। আজিৰ ভিডিঅ'টো মই চিলাইৰ বিষয়ে লৈ আহিছো, গতিকে আপোনালোকে ভিডিঅ'টোত মৰম দিব বুলি আশা ৰাখিলো। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ মাজত দেখুৱাবলৈকে ওলাইছো দহি গুঠিবৰ কাৰণে চাদৰখন কেনেকৈ চিলাব লাগে। আজি সেই বিষয়ে আপোনালোকক মই দেখুৱাম, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু কাপোৰযোৰ যে কিমান ধুনীয়া লাগিছে, আচলতে কাপোৰযোৰ লাৰিও বহুত ভাল লাগিছে, মানে বহুত স্মুথ হয় কাপোৰযোৰ। গৰমৰ দিনত খুব ধুনীয়াকৈ পিন্ধিব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি এই কাপোৰযোৰত দহি গুঠা ভিডিঅ'টো লাগে তেনেহ'লে আপোনালোকে এবাৰ কমেণ্ট কৰি জনাব। মই দহি গুঠা ভিডিঅ'টো দিবলৈকে আপোনালোকক চেষ্টা কৰিম। গতিকে বন্ধু বান্ধৱীসকল আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাদৰখনৰ প্ৰথমতে আমি মূৰকেইটা ভালদৰে কাটি ল'ব লাগিব, সমান কৰি ল'ব লাগিব। গতিকে আপোনাৰো যদি চাদৰখন এনেদৰে একা বেকা হৈ আছে তেনেহ'লে আপুনি ধুনীয়াকৈ কাটি ল'ব। আৰু এতিয়া ময়ো এনেদৰে ধুনীয়াকৈ কাটি লৈছোঁ। আৰু ভিডিঅ'টো মই অকণমান স্পীড কৰি দিছোঁ। স্পীড নকৰিলে ভিডিঅ'টো বহুত দীঘল হৈ যাব, আৰু দীঘল হৈ গ'লে আপোনালোকে হয়তো অকণমান আমনি পাবও পাৰে। সেইবাবে মই ভিডিঅ'টো অকণমান স্পীড কৰি দিছোঁ। এয়া মোৰ চাদৰৰ মূৰকেইটা কটা হৈ গ'ল। এতিয়া আপোনালোকে চাদৰৰ মূৰকেইটা চিলাব লাগিব। এতিয়া আপোনালোকে চাদৰৰ মূৰকেইটা এনেদৰে প্ৰথমতে এটা এনেদৰে আপোনালোকে জাপ দিব, তাৰপিছত আকৌ এটা জাপ দিব। আৰু এতিয়া আপোনালোকে ইয়াৰ ওপৰেৰে চিলাই মাৰি দিব লাগিব। এনেকৈয়ে আপোনালোকে দুয়োটা মূৰ চিলাই ল'ব। আৰু এয়া চাদৰখন মোৰ চিলোৱা হৈ গ'ল। এতিয়া মই চাদৰখনত দহি গুঠিব পাৰিম। আৰু চাদৰখন চিলোৱাৰ পিছত কিমান ধুনীয়া লগা হৈছে নহয় জানো? দহি গুঠাৰ পিছত আৰু বেছি ধুনীয়া লগা হ'ব। কাপোৰবিলাক তেনেকৈ আমাৰ চিলোৱাৰ পিছতহে ভাল লগা হৈ যায়, তেনেকৈ দহি গুঠাৰ পিছত বেছি ভাল লগা হৈ যায়। আৰু আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিলে। আপোনালোকে ভিডিঅ'টোত অকণমান মৰম দিব বুলি আশা কৰিলোঁ। আৰু যদিহে আপোনালোকে মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰিব নাপাহৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।